আৰু এইফালে দেখিছে টিকু আৰু অনুষ্কা দুইটাই স্কুলৰ পৰা আহিলে স্কুলৰ পৰা অহাৰ পাছতে মই বোলো ৰ'দতে এনেকৈ পাতিখন লৈ আহি পেলাই ধুনীয়াকৈ খেলা বস্তুবোৰ দুইটাই উলিয়াই লৈছে আৰু সেইটো অনুষ্কাই মেডেল পাইছে টিকুৱে সেইটো আগতে পাইছিলে প্ৰাইজ এটা সেইটো দেখুৱাই দিলে আৰু দুইটাৰে পটককৈ কাজিয়াও লাগিল তাই গুচি গ'ল আৰু এইফালে টিকুৱে ধুনীয়াকৈ এইটো বনালে আৰু এতিয়া গধূলি টিকু আৰু মোৰ কাৰণে অকণমান মেগী বনাইছোঁ চিম্পুলকৈ আৰু টিকুৰ আজি অকণমান গাটো বেয়া দেখিছেনে সি মন চন একদম মাৰি আছে মানে তাৰ অকণমান জ্বৰ উঠিছে চ' দেউতাকক আহোঁতে মই এনেকৈ ঔষধ লৈ আহিব দিলোঁ আৰু তাৰ কাৰণে এনেকৈ ORS এটাও আনিব দিলোঁ ORS খালে যেনিবা গাটো ভাল পায় বুলি আৰু অকণমান ঔষধ খুৱাইও দিলোঁ আৰু ইফালে মই ৰাতিৰ সাজ ৰেডি কৰি আছোঁ ইফালে মই আলু বেঙেনাৰ এখন ভাজি বনাম চ' আলু বেঙেনাখিনি মিহি মিহিকৈ কাটি লৈছোঁ আৰু ইফালে এইখিনি কি গম পাইছেনে এইখিনি হৈছে পানীলাও আৰু লগতে অকণমান মচুৰ দাইল এনেকৈ তিয়াই থৈছোঁ পানীলাওৰ লগতে আৰু আদা নহৰুখিনি অকণমান বস্তু যিহেতু মিক্সিত মাৰিব নোৱাৰি চ' এনেকৈ টাইলছতে থেতেলিয়াই ল'লোঁ আৰু বুট কেইটামান আছিলে সেয়াও দি এনেকৈ মিক্স টাইপৰ কিবা এখন বনাইছোঁ আৰু যি বনিব কিন্তু ফাইনেলি এয়া ধুনীয়াকৈ খাবলৈ ৰেডি হৈ গ'ল আৰু মানে টেষ্টিও হৈছিলে আৰু ইফালে মই কণীৰ এটা এনেকুৱাকৈ অমলেট বনাইছোঁ চিম্পুল একো দিয়া নাই অকণ কেৱল নিমখ ছটিয়াই দিছোঁ আৰু এইফালে ধুনীয়াকৈ ভাত সাজ বাঢ়ি ল'লোঁ ইফালে দি দিলোঁ অমলেটটো আৰু ইফালে এয়া ভাজিখিনি আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই